নমস্কাৰ, মই শশাংক সমীৰ। বৰ্তমান সময়তে অসমৰ প্ৰতিটো ছবিগৃহত লগতে ভাৰতবৰ্ষৰ বিভিন্ন ছবিগৃহতে চলি থকা আপোনালোকৰ মৰমৰ চিনেমা ভাইমন্দাৰ মই ৰাইটাৰ ডিৰেক্টৰ। মই এটা কথা বিশেষভাৱে আপোনালোকক জনাবৰ বাবে এই ভিডিঅ'টো কৰিছোঁ। ইতিমধ্যে আমি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন চিত্ৰগৃহত আমাৰ চিনেমাখন চাই পেলাই আমাক শুভেচ্ছা জনোৱা, আমাক উৎসাহ উদ্দীপনা যোগোৱা বহু মানুহৰ সঁহাৰি আমি লাভ কৰিছোঁ। আৰু অনাগত প্ৰায় ৪-৫টা দিনলৈকে অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত টিকেট বুকিং হৈ যোৱা সেই বিশেষ খবৰো আমি পোৱাৰ পাছত আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। আমাৰ গোটেই ভাইমন্দা টিমটো খুব বেছিকৈ সাহসী হৈ উঠিছোঁ আৰু খুব বেছিকৈ আচলতে আপ্লুত হৈছোঁ, খুব সকাহ পাইছোঁ। আমি ২০২০ চনৰ পৰা এইখন চিনেমাৰ কাম কৰি আছোঁ। বিশেষভাৱে মই একান্তপতীয়াভাৱে এই গোটেই কথাটোত লাগি আছোঁ আৰু মোৰ সৈতে জিল ক্ৰিয়েশ্যনছ শ্যামন্ত গৌতম আমাৰ প্ৰডিউচাৰ, তেওঁ লাগি আছে। তাৰপিছতে আমি চিনেমাখনত যেতিয়া জড়িত হৈছোঁ, প্ৰায় সৰ্বমুঠ মই ইতিমধ্যেই বহুতকে জনাই আছোঁ যে ৩৬০তকৈ বেছি লোক আছে, ১২৫টাতকৈ বেছি লোকেশ্যন আছে। তাৰোপৰি গোটেই টিমটোত অলমষ্ট মানে পষ্ট প্ৰডাকশ্যন প্ৰি প্ৰডাকশ্যন সকলো মিলাই পেলাই প্ৰায় ১০০০মান মানুহে এই গোটেই কথাটো চিন্তা কৰি কষ্ট কৰি আপোনালোকৰ বাবেই নিৰ্মাণ কৰা এখন চিনেমা, কেৱল আপোনালোকৰ বাবে। কেৱল এই গোটেই ৫টা বছৰ আপোনালোক কষ্ট কৰিছোঁ, আপোনালোকে যাতে এখন ধুনীয়া চিনেমা উপভোগ কৰিব পাৰে বা আপোনালোকৰ মনটো ধুনীয়া লাগিব পাৰে ৩ ঘণ্টাৰ সময়। সেই বিশেষ কথাৰ বাবে কষ্ট কৰাৰ পাছত আজি ২৩ তাৰিখৰ দিনটো চিনেমাখন মুকলি কৰাৰ প্ৰথম দিনটোতেই অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পাছত আমাৰ বহুত বেছিকৈ ভাল লাগিছে। কিন্তু তাৰ মাজতে এটা বিশেষ ধৰণৰ বেয়া খবৰ, এটা বিৰাট দুখ লগা মুহূৰ্ত এটাত আমি বিৰাট আচলতে উশাহ লওঁতেও কষ্ট পাই আছোঁ প্ৰত্যেক মুহূৰ্ততে। কাৰণ ২০২০ চনৰ পৰা এই চিনেমাখনৰ ২ ঘণ্টা ৪০ মিনিটৰ প্ৰত্যেকটো ছেকেণ্ড, প্ৰত্যেকটো নেনো ছেকেণ্ডক তৈয়াৰ কৰিবৰ বাবে বহুত বেছিকৈ আচলতে আমি কষ্ট কৰিছোঁ। মানে মই কৈছোঁ নহয়, ৫ বছৰ সময় কেৱল এইটো কামতে লাগি আছোঁ। এটা ছেকেণ্ড নিৰ্মাণ কৰিবৰ বাবে হয়তো আমাৰ এটা মাহতকৈ বেছিকৈ লাগিছে। গতিকে সেই গোটেই কথাটো লিখিবৰ বাবে, সেই গোটেই কথাটো যোগাৰ কৰিবৰ বাবে তাতে পিৰিয়ডিক আপোনালোকে দেখিছেই, গোটেই কথাটোক বহুত কষ্টৰে আমি কৰিছোঁ। কিন্তু বহু লোকে হঠাৎ এক উচাত্মিকতাত হয়তো একো নাভাবি, হয়তো কি ধৰণৰ কি ভাবে একো নাজানো, যে আমাৰ গোটেই চিনেমাখনৰ দীঘল চিনবিলাক, দীঘল আমাৰ মানে গোটেই চিনেমাখনৰ বিশেষ মুহূৰ্তবিলাক ভিডিঅ' কৰি ষ্টেটাছ, ষ্টৰিজ, পোষ্ট এইবিলাকত শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। প্লিজ এই কামটো নকৰিব, প্লিজ নকৰিব এইটো কাম। কাৰণ মই কৈছোঁ যে ইয়াৰ এক ছেকেণ্ড তৈয়াৰ কৰিবৰ বাবে আমাৰ বহুত কষ্ট হৈছে আৰু আমি কষ্ট হোৱাৰ উপৰিও আমাৰ প্ৰযোজকৰ বহুত ধনৰাশি ইয়াত সোমাই আছে। গতিকে এই গোটেই কথাটোক আপোনালোকে অসন্মান সেই ধৰণে নিদিব। আপোনালোকে ছবিঘৰলৈ যাওক, ছবিঘৰত সেই বিশেষ ধৰণৰ এক্সপিৰিয়েঞ্চটো লওক। মই কৈছোঁ আপোনালোকক যে আপোনালোকৰ ভাল লাগিব মনটো ছবিঘৰত। আৰু আপোনালোকে যদিহে টিকট কাটিছে, টিকটটোৰ ফটোটো বা আমাৰ ইমানবোৰ পোষ্টাৰ্ছ আছে, পোষ্টাৰ্ছ বা আপোনালোকে চিনেমা হলৰ সন্মুখলৈ গৈ পেলাই উঠা ফটো, সেই সকলোবিলাকক লৈ পেলাই আপোনালোকৰ মতামতবিলাক আমাক জনাওক। চিনেমাখন চাই কেনে পালে জনাওক, আমাক ইনষ্টাগ্ৰামৰ থ্ৰুৱেদি জনাওক, ফেচবুকৰ থ্ৰুৱেদি জনাওক। কিন্তু প্লিজ ভিডিঅ' নকৰিব। ভিডিঅ'বিলাক আপোনালোকে যিসকলে কৰিছে, প্ৰথম দিনটোতে আমি দেখি পেলাই আচলতে খুব বেছিকৈ হতাশ হৈছোঁ, মৰ্মাহত হৈছোঁ। গতিকে ভিডিঅ'বিলাক ডিলিট কৰিবৰ বাবে মই অনুৰোধ কৰিছোঁ। এতিয়া প্ৰায় ৰাতি এই ২ বজাৰ সময়, এই গোটেই কথাখিনিক লৈ পেলাই আমাৰ গোটেই টিমটো বিৰাট অশান্তিত আছোঁ। আমি মানে ইটো আহিছে, সিটো আহিছে, সিজনক জনাইছোঁ, পাৰ্চনেলি কৈছোঁ প্লিজ ডিলিট কৰি দিয়ক বুলি। গতিকে প্লিজ এতিয়ালৈকে যিসকলে কৰিছে প্লিজ ডিলিট কৰি দিয়ক। আৰু আপোনালোকে যদি কাৰোবাক দেখিছে ভিডিঅ' কৰা, তেনেহ'লে সেই ভিডিঅ'বিলাক ডিলিট কৰাৰ বাবে আপোনালোকে আমাক সহায় কৰক। আৰু ইতিমধ্যে ৰাতি ২ বজাত আমি প্ৰশাসনক ফোন কৰি পেলাই জনাবলগীয়া হৈছে, কাইলৈৰ পৰা আমি চাগে অসমৰ প্ৰত্যেকখন জিলাৰ প্ৰশাসনৰ সৈতে জড়িত হ'বগৈ লাগিব আৰু তেওঁলোকক জনাব লাগিব। তেনেধৰণৰ পৰামৰ্শ এটা আমালৈ আহিছে। আৰু তাৰপাছতে যিকোনো জিলাৰ পৰা, য'ৰ পৰাই যেনেকৈ এই ভিডিঅ'বিলাক আহিব, সেই বিশেষ এটা ব্যৱস্থা ল'বলগীয়া পৰিৱেশ হ'ব। সেই পৰিৱেশটো যাতে নহওক। এতিয়া অসমীয়া চিনেমা উৎসৱৰ দৰে পালন কৰাৰ সময়, আৰু এই সময় ৯০ বছৰীয়া সময়খিনিত আপোনালোক সকলোৱে সচেতন, মই প্ৰত্যেককে জানো। গতিকে সচেতন হৈ অসমীয়া চিনেমাক উদযাপন কৰক, কিন্তু এই ধৰণে নহয়। প্লিজ আপোনালোকে সকলোবিলাক ভিডিঅ' ডিলিট কৰক। আৰু ইয়াৰ পাছৰ পৰা, মানে আজি ২৩ তাৰিখ দিনটো যোৱাৰ পাছৰ পৰা আমি যাতে আৰু এনেকুৱা ধৰণৰ একো ভিডিঅ' ছ'চিয়েল মিডিয়াত নেদেখোঁ, তাৰ বাবে আশা কৰিলোঁ। আপোনালোক সকলো কুশলে মংগলে থাকক, খুব ধুনীয়াকৈ টিকেট কাটক, খুব ধুনীয়াকৈ চিনেমা ঘৰলৈ যাওক, আপোনালোকে চিনেমাখন চাওক, উপভোগ কৰক, আপোনালোকৰ মতামত আমাক জনাওক। কিন্তু ভিডিঅ'ছবিলাক প্লিজ নকৰিব, অন্যথা আমি বহু বেছিকৈ দুখ অনুভৱ কৰি পেলাই প্ৰশাসনৰ ওচৰলৈ যাবই লাগিব। আৰু যোৱাটো আমি সিদ্ধান্ত ল'লোৱেই ইতিমধ্যে। গতিকে যাম আৰু সেই ধৰণেৰে আমি যি ব্যৱস্থা আছে ল'বলৈ বাধ্য হ'ম। সকলো কুশলে থাকক, ভালে থাকক, ধুনীয়াকৈ থাকক, অসমীয়া চিনেমা উদযাপন কৰক। এয়া অসমীয়া চিনেমাৰ বতৰ, এয়া অসমীয়া চিনেমাৰ সময়, এয়া অসমীয়া চিনেমাক বহু ডাঙৰ কৰাৰ সময়, আকাশতকৈ বিশাল কৰাৰ সময়। ভাইমন্দা চাওক,
উৎসৱ পালন কৰক, কিন্তু ভিডিঅ' কৰি নহয়। ধন্যবাদ।